হেল্ল' গাইছ, আমি এফালে ওলাই আহিছোঁ। আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ এইজোপা দেখিছে ক'লা তুলসী গছ। আপোনালোককো দেখাওঁ ভাবিলোঁ, কি ধুনীয়াকৈ জোপোহা বান্ধি আছে। আমি আহি আছোঁ কুঁহিয়াৰ খেতিৰ পৰা কুঁহিয়াৰ নিবৰ কাৰণে। এয়া দেখিছে কি ধুনীয়াকৈ কুঁহিয়াৰ চাফা কৰি আছে, পোলা বান্ধি ৰাখিছে। আমি এতিয়া কোনডাল লওঁ কোনডাল নলওঁ কুঁহিয়াৰ চাই আছোঁ আৰু। কয় নহয় মানে অধিক মাছত বগলী কণা, এয়া আমাৰো গতি এনেকুৱাই হৈছে। কোনডাল লওঁ কোনডাল নলওঁ। অৱশেষত আমি বাছি ল'লোঁ আমাৰ কুঁহিয়াৰকেইডাল। দেখিছে কুঁহিয়াৰ আনিলোঁ, ঘৰত ধুনীয়াকৈ বহি আমি কুঁহিয়াৰ খাই আছোঁ। তাৰপিছত গাঁৱলীয়া পৰিৱেশ, লগতে বাগানত গৈ কুঁহিয়াৰ আনি ধুনীয়াকৈ কুঁহিয়াৰ খাব পাৰোঁ। কুঁহিয়াৰকেইডাল সঁচাকৈ বহুত সোৱাদ আছিলে। এইবোৰ কাম কৰিব পাৰোঁ কাৰণে গাঁও ঘৰত আহি খুব ভাল লাগে, মানে মনটোও ভাল লাগি যায়।